নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থ মেষ্ট্ৰই। বহুত কেইটা লেটেষ্ট আৰু জৰুৰী ইনফৰমেশ্যন আছে আজিৰ এই ভিডিঅ'টোত। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যদি নতুনকৈ আহিছে ইউটিউব চেনেলটিলৈ আৰু ফাৰ্ষ্ট টাইম চাই আছে মোৰ ভিডিঅ'ছ, তেনেহ'লে স্পেচিয়েল ৱেলকাম প্ৰথমবাৰ অহাৰ বাবে। আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পাছত যদিহে ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এটা কাইণ্ডলি কৰিবলৈ নাপাহৰিব। ইয়াৰ লগতে ভিডিঅ'টো ফেচবুক, হোৱাটছআপ বা ইনষ্টাগ্ৰাম যিসমূহ ছ'চিয়েল মিডিয়া প্লেটফৰ্মছ আপোনালোকে ব্যৱহাৰ কৰে কাইণ্ডলি তাতে শ্বেয়াৰ কৰি দিব, যেন সকলো মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। কাৰণ আজিকালি মেক্সিমাম মানুহে ছ'চিয়েল মিডিয়া প্লেটফৰ্মছৰ মাধ্যমে ইনফৰমেশ্যন লাভ কৰে। আৰু মোৰ ভিডিঅ'ৰ কণ্টেণ্টছ হৈছে ইনফৰমেশ্যন মানে চৰকাৰী যিকোনো আঁচনি সম্পৰ্কীয় খবৰ, A to Z খবৰ লাভ কৰিব। তাৰোপৰি চৰকাৰী চাকৰিসমূহৰ এডভাৰটাইজমেণ্টৰ খবৰ, ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা, এডমিশ্যন, স্কলাৰশ্বিপৰ লগত জড়িত খবৰসমূহ, চৰকাৰী যদি নতুন কিবা নিয়ম লাগু কৰিছে বা পুৰণি নিয়মত কিবা পৰিৱৰ্তন কৰিছে, সেই গোটেইখিনি খবৰ লাভ কৰিব মোৰ ভিডিঅ'জৰ মাধ্যমে। সেইবাবে ভিডিঅ'জবোৰ কাইণ্ডলি ৰেগুলাৰলি চাব, যেন প্ৰতিদিনৰ প্ৰতিটো খবৰে আপোনালোকৰ নলেজত আহি থাকে, যিসমূহ আমাৰ বাবে জনাটো অতি প্ৰয়োজনীয়। চ' যদিহে এতিয়ালৈকে ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যেন আগন্তুক দিনত ভিডিঅ'সমূহ চাই থাকিব পাৰে। আজিকালি মেক্সিমাম মানুহে নিজৰ কাম কাজৰ বাবে ব্যস্ত হয়। আজিকালি ব্যস্ততাৰ জীৱন হয়, কিন্তু ব্যস্ততাৰ মাজতো অলপ সময় ওলাই ইউটিউব চেনেলটিলৈ আহিব আৰু কাইণ্ডলি ক্লিক কৰি চাব যে মই নতুন কি ভিডিঅ' আপলোড দিছোঁ, কাৰণ প্ৰতিদিনেই মই গুৰুত্বপূৰ্ণ খবৰসমূহৰ ওপৰত নতুন নতুন ভিডিঅ' আপলোড দি থাকোঁ। চ' বন্ধুসকল, এতিয়া পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে এটা গুৰুত্বপূৰ্ণ খবৰ আমি সকলোৱে গম পাইছোঁ যে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা চাকৰিৰ বাবে 26,441টা পোষ্ট ওলাইছিলে, টোটেল গ্ৰেড 3 গ্ৰেড 4 মিলাই। আৰু এই যে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ওলাইছিলে, তাৰ দুটা পৰীক্ষা, গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পৰীক্ষা এইটো মাহতে সম্পন্ন হ'ব। চ' এইটো মাহৰ 21 তাৰিখত গ্ৰেড 4ৰ পৰীক্ষা অৰ্গেনাইজ কৰা হ'ব। আৰু অলৰেডি এডমিট কাৰ্ড যিসকলে এপ্লাই কৰিছে ডাউনলোড কৰিলেই, আৰু গ্ৰেড 3ৰো এডমিট কাৰ্ড ওলাই গৈছে, বহুতে ডাউনলোড কৰা নাই এতিয়ালৈ, কাইণ্ডলি এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব। এইটো 28 তাৰিখত হ'ব। চ' এডমিট কাৰ্ড ডাউনলোড কৰিলে পৰীক্ষা দিবলৈ যাব, কিন্তু কেইবাটাও গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব, কাৰণ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু এই পৰীক্ষাটো অতি স্বচ্ছতাৰে আৰু নিকা পৰিস্থিতিতে যেন অৰ্গেনাইজ কৰা হয় তাৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। প্ৰথম কথা, প্ৰতিটো পৰীক্ষা কেন্দ্ৰত পুলিচ থাকিব, SI থাকিব, যেন পৰীক্ষাত কোনো ধৰণৰ গণ্ডগোল সৃষ্টি নহয় তাৰ প্ৰতি তেওঁলোকে ধুনীয়াকৈ নজৰ ৰাখিব। ইয়াৰ উপৰি যিসকলে এপ্লাই কৰিছিলে, মষ্ট ইম্পৰ্টেণ্ট কথা হৈছে যিসকলে পৰীক্ষা দিবলৈ যাব তেওঁলোকে কি কৰণীয় এইখিনি কথা কিন্তু জানিব লাগিব। বাকী সকলো বস্তু ঠিক আছে, চৰকাৰে নিজৰ নিয়ম নীতি ৰক্ষা কৰাৰ বাবে কিখিনি কাম কৰিব এইটো চৰকাৰৰ কথা, কিন্তু এজ এ কেণ্ডিডেট যিসকলে পৰীক্ষা দিবলৈ যাব, যিসকলে কেণ্ডিডেট হয়, তেওঁলোকে কি কি নিয়ম ফ'ল' কৰিব লাগিব এইটো জনা প্ৰয়োজনীয়। নহ'লে পৰীক্ষাৰ দিনা সেই নিয়ম নীতি যদি বাইচান্স ভংগ হয় তেনেহ'লে কিন্তু পৰীক্ষা দিবলৈ নাপাব, তেনেকুৱা হৈ যাব। প্ৰথম কথাটো হৈছে যিটো এডমিট কাৰ্ড ডাউনলোড কৰিছে, এডমিট কাৰ্ডটো আপোনালোকে লগত ল'বই। ইয়াৰ উপৰি এডমিট কাৰ্ডৰ লগত যিটো ফটো আপোনালোকে দিছে আৰু আপোনাৰ চেহেৰাৰ, সেই ফটোৰ লগত মিল থকা ID প্ৰুফ, যেনেকৈ ভোটাৰ ID, পান কাৰ্ড, আধাৰ কাৰ্ড আদি যিসমূহ চৰকাৰী কিবা নথি পত্ৰ, যাৰ মাধ্যমে আপোনাৰ ফটো IDটো মেটচ কৰিব লাগিব ফেচটো। এনেকুৱা নহয় আপুনি 4 বছৰ বয়সৰ কিবা এটা ফটো থকা ডকুমেণ্ট লৈ গ'লে আকৌ তাত মিলাই চালে যে একো গমে নাপালে, তেনেকুৱা হ'লে কিন্তু নহ'ব। আপোনাৰ ফেচৰ লগত মিল থকা ডকুমেণ্ট মানে আপোনাৰ ৰিচেণ্ট ডকুমেণ্ট তেনেকৈ লগত লৈ যাব লাগিব। এইটো এটা গুৰুত্বপূৰ্ণ কথা। ইয়াৰ উপৰি আপোনালোকে কাইণ্ডলি মোবাইল ফোনটো দূৰৰে কথা, যিকোনো গেজেট যেনেকৈ স্মাৰ্ট ৱাচ আদি এইবোৰক ল'বলৈ চেষ্টা নকৰিব, নহ'লে কিন্তু পৰীক্ষা দিয়াৰ পৰা আপোনালোকে বঞ্চিত হ'ব লাগিব, তেনেকুৱা হৈ যাব। একদম চিম্পলি যাব, আপোনালোকৰ ফটো ID প্ৰুফটো ল'ব, চৰকাৰী যিখিনি নথি, এডমিট কাৰ্ডটো ল'ব, পেন ল'ব, পেঞ্চিল ল'ব, ৰাবাৰ ল'ব, শ্বাৰ্পনাৰ ল'ব, এইবোৰ ল'ব যিবোৰ পৰীক্ষা দিয়াৰ বাবে ইউজ হয়। আৰু এটা কাম কৰিব যে চেষ্টা কৰিব যেন কোনো ধৰণৰ মেটেলিক বস্তুও যেন আপুনি পিন্ধি যাবলগীয়া নহয়। বহু ক্ষেত্ৰত পৰীক্ষা হলৰ বাহিৰত কি হয়, মেটেলিক বস্তুখিনি খুলি ৰাখিব লাগে। আৰু এইটো এটা কথা হৈছে যে আপুনি যদি লগত কিবা বস্তু লৈ গৈছে এইটো আপুনি বাহিৰত ৰাখিব লাগিব। বাহিৰত কিন্তু সেইটো যে ৰাখিব সেইটো কিন্তু চোৱা চিতা কৰাৰ বাবে কোনো দায়িত্ব পৰীক্ষা কেন্দ্ৰৰ মানুহে নলয়, এইটো কিন্তু এডমিট কাৰ্ডত লিখা আছে। কাইণ্ডলি এডমিট কাৰ্ডত যিসমূহ ৰুল ৰেগুলেশ্যন লিখা আছে ধুনীয়াকৈ পঢ়িব আৰু কাইণ্ডলি ফ'ল' কৰিব, কাৰণ এই পৰীক্ষাটো কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ আৰু বহুত নিয়ম নীতিৰ মাজেৰে স্বচ্ছ আৰু নিকা পদ্ধতিৰে অৰ্গেনাইজ কৰিব গৈ আছে চৰকাৰে। আৰু আমি নাগৰিক হিচাপেও চৰকাৰক সহযোগিতা কৰা প্ৰয়োজনীয়, স্পেচিয়েলি যিসকলে কেণ্ডিডেট হয় পৰীক্ষাত বহিব, সকলো নিয়ম ফ'ল' কৰিব, যেন পৰীক্ষাটো ভালকৈ দিয়ক,
ডেফিনেটলি যদি পৰীক্ষাত পাছ কৰি সিলেক্ট হয় ডেফিনেটলি আপুনি চাকৰি লাভ কৰিব। সো বন্ধুসকল এইটো এটা গুৰুত্বপূৰ্ণ খবৰ মই শ্বেয়াৰ কৰিলোঁ, এইটো জনাটো অতি প্ৰয়োজনীয় আছিল। এতিয়া আহোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰলৈ। দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ এটা পাৰ্টিকুলাৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনি। অসমত আঁচনিটো ধুনীয়াকৈ চলি আছে যদিও আমাৰ মুখ্যমন্ত্ৰীদেৱে এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিলে আঁচনিটোক লৈ। মানে এই আঁচনিটোক যিমান সংখ্যক লোকে এপ্লাই কৰিব লাগিছিলে এই আঁচনিটোক সুবিধা লাভ কৰাৰ বাবে, অসমৰ ক্ষেত্ৰত কি হৈছে ধৰক সজাগতাৰ অভাৱত বা টেকনিকেল কিবা মানে সহযোগিতা নোপোৱাৰ বাবে বা বেলেগ কোনো সহযোগিতা নোপোৱাৰ বাবে হয়তো বহুতে এপ্লাই কৰিব পৰা নাই। আঁচনিটো আন একো নহয়, আঁচনিটো হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিটো। সো এই আঁচনিটো হৈছে কৃষক বন্ধুসকলৰ বাবে আৰু এই আঁচনিৰ মাধ্যমে কৃষক বন্ধুসকলে বছৰে ৬,০০০ টকাকৈ লাভ কৰি আছে। আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আপডেট আহিছিলে যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ হিতাধিকাৰীসকলে তেওঁলোকৰ আধাৰ কাৰ্ডটো আঁচনিটোৰ লগত তথা নিজৰ বেংকৰ বহীৰ লগত কানেক্ট কৰিব লাগিব, অন্যথা আগন্তুক দিনত তেওঁলোকে আঁচনিখিনিৰ সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হ'ব। আৰু EKYC-টো আপডেট কৰাৰ কথাও চৰকাৰৰ ফালৰ পৰা উল্লেখ কৰা হৈছিল। বহুতে আপডেট কৰিছে, বহুতে আপডেট কৰা নাই। যিসকলে আপডেট কৰা নাই আগন্তুক দিনত তেওঁলোকে সমস্যাত ভুগিব পাৰে। এতিয়া কথাটো হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ লগত যুক্ত এটা কথা উল্লেখ কৰোঁ। অসমত বহু সংখ্যক কৃষক থকা সত্ত্বেও এইটো আঁচনিৰ সুবিধা কিন্তু বহু কৃষকে ল'ব পৰা নাই। ধৰক মাটিৰ লগত জড়িত ডকুমেণ্টত যদি কিবা তেওঁলোকৰ হাতত তেনেকৈ নাই বা বেলেগ কিবা কাৰণত সজাগতাৰ অভাৱ বা এইটো আঁচনিত কেনেকৈ এপ্লাই কৰিব পাৰে এইটো তেওঁলোকে হয়তো গম নাপায়, তেনেকুৱাও হ'ব পাৰে। এইটো ক্ষেত্ৰত মই এটা বস্তু আপোনালোকক ৰিকুৱেষ্ট কৰিম, যিসকল ভিউৱাৰ্ছে মোৰ ভিডিঅ' চাই আছে আপোনালোকে কাইণ্ডলি এই ভিডিঅ'টো মেক্সিমাম শ্বেয়াৰ কৰি দিব যেন সকলো মানুহ তাত ইনফৰমেশ্যন গৈ পায়। আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে আপোনালোকৰ ওচৰত বা আপোনালোকৰ চিনাকি যদি কোনো কৃষক বন্ধু থাকে তেনেকুৱা যিসকলে এই আঁচনিটো পোৱাৰ যোগ্য কিন্তু ধৰক সজাগতাৰ অভাৱত বা কোনোৱে তেওঁলোকক ইনফৰমেশ্যনটো দিব, ইনফৰমেশ্যনটো গম নাপায়, তাৰ বাবে এপ্লাই কৰিব পৰা নাই, যদি কাইণ্ডলি এপ্লাই কৰাই দিব। কাৰণ আমি নিজৰ ওচৰ চুবুৰীয়া মানুহখিনিক সহযোগিতা কৰিবই লাগিব। আমি কেৱল নিজৰ ডেভেলপমেণ্টটো চালে নহ'ব, আমাৰ ছ'চাইটিটোৰ ডেভেলপমেণ্টটো চাব লাগিব। সেইকাৰণে এজনে আনজনক সহায় কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ উপৰি এটা গুৰুত্বপূৰ্ণ কথা মই প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ হিতাধিকাৰী কৃষক বন্ধুসকলৰ বাবে জনাই দিওঁ। স্পেচিয়েলি অসমৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিটো অসমৰ প্ৰতিটো ডিষ্ট্ৰিক্টত এটা এটা অফিচ আছে য'ৰ পৰা সঞ্চালনা হৈ থাকে। অফিচটোৰ নাম হৈছে ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচ, জিলা কৃষি বিষয়াৰ কাৰ্যালয়। এই পাৰ্টিকুলাৰ অফিচটোৰ পৰা এটা এটা ডিষ্ট্ৰিক্টত তেনেকৈ আঁচনিটো ধুনীয়াকৈ চলি আছে। ধৰক আপুনি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ হিতাধিকাৰী হয়, আপুনি প্ৰকৃত কৃষক হয়, আপোনাৰ হাতত সকলো নথি পত্ৰ চব ঠিকে ঠাকে আছে, তথাপিও যদি এই আঁচনিৰ সুবিধা লাভৰ পৰা আপুনি বঞ্চিত হৈছে কেইবামাহ ধৰি, এটা কাম কৰিব, যিসমূহ নথি পত্ৰৰ মাধ্যমে এই আঁচনিটোত এপ্লাই কৰিছিলে গোটেইকেইটা নথি লৈ গৈ আপোনালোকে ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচত গৈ যোগাযোগ কৰিব। ঠিক আছে, যিসমূহ সমস্যাৰ সমাধান কমন ছাৰ্ভিচ চেণ্টাৰত নহ'ব সেইটো আপোনালোকৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচত হৈ যাব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ লগত জড়িত। কাইণ্ডলি আপোনালোকে এইখিনি কাম কৰক। আৰু আগন্তুক দিনত এই আঁচনিটোক যিসকলে এপ্লাই কৰিব বিচাৰিছে কাইণ্ডলি প্ৰথমতে কমন ছাৰ্ভিচ চেণ্টাৰত গৈ খবৰ লৈ ল'ব যে এইটো আঁচনিত এপ্লাই কৰাৰ প্ৰচেছ চলি আছে নেকি। যদি এপ্লাই প্ৰচেছ চলি আছে কাইণ্ডলি আধাৰ কাৰ্ড, ভোটাৰ আইডি, পান কাৰ্ড, বেংকৰ বহী, ফোন নাম্বাৰ, তাৰ পাছত মাটিৰ লগত জড়িত কাগজ পত্ৰ গোটেইখিনি লৈ গৈ এই আঁচনিটোত এপ্লাই কৰি দিব। কাৰণ কৃষক বন্ধুসকলৰ বাবে এই আঁচনিটো হৈ আছে আৰু এই আঁচনিটোৰ সুবিধা যেন প্ৰকৃত কৃষক বন্ধুসকলে লাভ কৰিব পাৰে তাৰ বাবদ চৰকাৰে আহ্বান জনাই আছে। সো বন্ধুসকল আশা ৰাখিছোঁ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ সমস্যাত পৰিলে ক'ত যাব লাগিব আৰু কি কৰিব লাগিব সকলো তথ্য আপোনালোকে লাভ কৰিলে এই ভিডিঅ'টোৰ মাধ্যমে। এতিয়া আহোঁ আজিৰ আন এক গুৰুত্বপূৰ্ণ খবৰলৈ। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে দিব্যাংগ পেঞ্চন আঁচনি। হয় বন্ধুসকল, আপোনাৰ ঘৰত যদি কোনোবা দিব্যাংগ ব্যক্তি আছে বা আপুনি নিজে দিব্যাংগ হয় তেনেহ'লে মাহিলী আপুনি ১,০০০ টকাকৈ পেঞ্চন লাভ কৰিব। চৰকাৰে দিব্যাংগ পেঞ্চন আঁচনি চলাই আছে। দীনদয়াল উপাধ্যায় দিব্যাংগ পেঞ্চন আঁচনি বুলি যিটো আঁচনি আছে এই আঁচনিৰ মাধ্যমে কি হয় মাহিলী ১,০০০ ৰুপিজকৈ দিব্যাংগ ব্যক্তিসকলক চৰকাৰে প্ৰদান কৰে। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা আছে, এই আঁচনিটো লাভ কৰাৰ বাবে আপোনাৰ দিব্যাংগ ব্যক্তিজনৰ নিজৰ নামত বেংকৰ পাছবুক থাকিব লাগিব। ইয়াৰ উপৰি তেওঁৰ দিব্যাংগ হোৱাৰ প্ৰমাণ পত্ৰ মানে হেণ্ডিকেপ চাৰ্টিফিকেটো থাকিব লাগিব। যদি আপোনাৰ হেণ্ডিকেপ চাৰ্টিফিকেট আছে তেনেহ'লে ভাল কথা, আপোনালোকে দিব্যাংগ পেঞ্চন আঁচনিত এপ্লাই কৰিব পাৰিব। চৰকাৰী চাকৰিত এপ্লাই কৰিলে আপোনাৰ ৰিজাৰ্ভেশ্যন লাভ কৰিব, কলেজত পঢ়িবলৈ গ'লেও ৰিজাৰ্ভেশ্যন লাভ কৰিব। ইয়াৰ উপৰি এই চাৰ্টিফিকেটটোৰ মাধ্যমে আপোনালোকে চৰকাৰী বিভিন্ন সা সুবিধা, বিভিন্ন ধৰণৰ ফেচিলিটিজো লাভ কৰিব। সেইকাৰণে যদি দিব্যাংগ পেঞ্চন লাভ কৰিবলৈ হয় বা আন সুবিধাসমূহ লাভ কৰিবলৈ হ'লে কাইণ্ডলি হেণ্ডিকেপ চাৰ্টিফিকেট বা দিব্যাংগ হোৱাৰ প্ৰমাণ পত্ৰটো বনাই ল'ব।
বহুতে দিব্যাংগ হোৱাৰ প্ৰমাণপত্ৰ নবনাই এনে মানে থাকে ক্যাজুৱেলি লৈ থাকে কিন্তু কথাটো তেনেকুৱা নহয় কাইন্ডলি হ্যান্ডিক্যাপ সাৰ্টিফিকেটটো বনাই ল'ব কাৰণ এটো অতি প্ৰয়োজনীয় আপোনালোকৰ জীৱনত আগবাঢ়ি যোৱাৰ বাবে এতিয়া আজিৰ আন এক গুৰুত্বপূৰ্ণ খবৰটো হৈছে অৰুণোদয় আঁচনিৰ আমি সকলোৱে গম পাও যে অৰুণোদয় আঁচনিৰ মাধ্যমে বহু সংখ্যক মহিলা ইতিমধ্যে মাহিলী 1000 rupees কে লাভ কৰি আছিল কিন্তু আগন্তুক দিনত সেপ্টেম্বৰৰ পৰা বহু মহিলাই লাভ নকৰিবই 1000 rupees কে কিন্তু কিয় কথাটো হৈছে মই জনাই দিও কাৰণ অৰুণোদয় মাহ আৰম্ভ হ'ব 20 তাৰিখৰ পৰা 20 আগষ্টৰ পৰা 20 সেপ্টেম্বৰ অৰুণোদয় মাহ আৰম্ভ হ'ব আৰু অৰুণোদয় মাহত কি হ'ব যিসকল মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে তেওঁলোকৰ এটা ৰিভেৰিফিকেশন হ'ব ৰিভেৰিফিকেশনত যিসকল মহিলাৰ আৰ্থিক অৱস্থা আগতকে সচ্ছল হৈছে যিসকল আৰ্থিক অৱস্থা ভাল হৈছে তেওঁলোকৰ নামটো এইটো আঁচনিৰ পৰা কৰ্তন কৰি দিয়া হ'ব বৰঞ্চ চৰকাৰে এটা ব্যৱস্থাও লৈছে 20 আগষ্টৰ পূৰ্বে যিসকল লোকৰ আৰ্থিক অৱস্থা ভাল অথচ অৰুণোদয় আঁচনি তেতিয়ালৈ অন্তৰ্ভুক্ত হৈ আছে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে তেওঁলোকে স্বেচ্ছাৰে অনলাইন আৰু অফলাইন দুটা প্ৰচেছৰ মাধ্যমে নিজৰ নামটো পৰিহাৰ কৰিব পাৰিব এইটো আঁচনিৰ পৰা এইখিনি সুবিধাও চৰকাৰে কৰি দিছে যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয় সো বন্ধুসকল সরকার লগত কোঅপারেট কৰি আমি চলিব লাগিব যদি আমি আমাৰ সোসাইটিখনক আগবঢ়াব বিচাৰো সো এইখিনি হৈছে আজিৰ আপডেটস সমূহ মই এ টু জেড আপডেট দিও প্ৰতিটো স্কিমছৰ লগত জড়িত সো বন্ধুসকল আকলক পাম নতুন ভিডিঅ'ৰ নতুন আপডেট লৈ তেতিয়াৰে নমস্কাৰ আৰু ধন্যবাদ মোৰ ভিডিঅ' চোৱাৰ বাবে